45টা মান হল বিভিন্ন জায়গাত কিন্তু স্টার্টিং হৈছিল মঙ্গলদৈৰ পৰা সেইকাৰণে মঙ্গলদৈখন বেছি আপোন মোৰ নিজৰ আৰু বিহুটো আহি থকাই হয় এক মাজে মাজে সকলোকে মৰম আৰু শুভকামনা জনাইছো আমাৰ মিছন চাইনা টিমৰ ফালৰ পৰা আজি আমাৰ বেছিভাগ আৰ্টিষ্ট আহিছে ইয়াত মিছন চাইনাত আৰু কলেজ ইউনিটৰ আছুৰ যিসকল লাগি আছে এই গোটেই অনুষ্ঠানটোত তেওঁলোকক ধন্যবাদ জনাইছো এই মৰম দিয়াৰ বাবে আৰু বাকি আৰ্টিষ্ট কি হল আমাৰ So বহুত মানুহ ইমান মানুহ একদম তাত শুনিছে নে টিঙৰ ওপৰত শুনিছে সিনেমা চাব লাগিব দেই টিঙৰ ওপৰৰ পৰা আগতে জনা হলে মিছন চাইনাত তাহাঁতকো ল'ব পাৰিলো একশন সিনত একশন দি আছে ওপৰত দিছে টিঙৰ ওপৰত জাপ মাৰি দিয়া শটটো তেতিয়া পাই গ'লে আমি মিছন চাইনা লগাই দিব পাৰিম So সকলোকে মিছন চাইনাৰ তৰফৰ পৰা গোটেই টিমটোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো সকলোৱে ইমান কম সময়তে ইমান ধুনীয়াকৈ এৰেঞ্জ কৰাৰ বাবে আছুৰ কলেজ ইউনিটটোৱে বহুত বেছিকৈ কষ্ট কৰি তুলিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো সেলফি এটা দিলে বহুত দিব লাগিব ন অনুষ্ঠানটো কৰি লম So অহা 8 ছেপ্টেম্বৰ তাৰিখে কি ৰিলিজ হ'ব কি ৰিলিজ হ'ব So অহা 8 ছেপ্টেম্বৰ ৰিলিজ হ'ব সমগ্ৰ অসমতে মিছন চাইনা দিন জ্বলে ৰাতি জ্বলে নহয় মেৰ মায়া নাই সেইটো নহয় কি আহি আছে নো তেতিয়াহ'লে নাই শুনা কি মিছন চাইনা আচ্ছা অহা 8 ছেপ্টেম্বৰত আমাৰ ছবিখন আহি আছে মিছন চাইনা তেতিয়াহ'লে আমি কি কৰিম মিছন চাইনা আহি আছে মঙ্গলদৈ হলটোতে এবছৰ চলাই থাকিব লাগিব হ'বনে হল কেইটা আছে এটা হলত আপোনালোকে বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী আছে তোমালোকে টিফিন চিফিন লৈ আহিবা এইটো কাৰণে টিফিন লৈ আহিবা যিহেতু মৰ্ণিং শ্ব' চাব লাগিব মেটনি শ্ব' চাব লাগিব ইভিনিং শ্ব' চাব লাগিব নাইট শ্ব' চাব লাগিব চ' তাৰ মাজতে চাই দিলে হ'ল আৰু মঙ্গলদৈ কলেজ এখন ৰাইট মঙ্গলদৈ কলেজ আমাক ইতিমধ্যে মঙ্গলদৈ কলেজৰ তৰফৰ পৰা জনাইছে যে অহা 8 ছেপ্টেম্বৰ তাৰিখে মঙ্গলদৈ কলেজ বন্ধ থাকিব আৰু যিয়ে ভাল কথা এটা কৈছে চিনেমাখনত যে গুণ্ডা নহবি কি হ'ব লাগে যোদ্ধা কি আটাইকে মৰম জনাইছো আৰু মই দীঘলীয়া নকৰো জুবিন দা আছে ত্ৰিদীপ আছে গৰিমা বৌয়ে ক'লে দিকম দা আছে চবে ধুনীয়াকে ক'ব মই অলপ আগতে আকৌ কথা পাতিছিলোই হয়নে নহয় গতিকে ये आसमान ये जमीन और पानी हमारा है सब के लगे ये आसमान जमीन और पानी जालिम जालिम क्या माल पता है रे যে মাল আহিয়ে পোৱা নাই हाँ पैसे माल आ गया तो मैं माइक्रोफोन तो समीरक दिसु है ना मिशन चाइना साम महरहिंके कुरा झुके तो न लबी मुके दे कलेज बंद থাকিব झुकाই लब नलय जाते कोनेও मिशन चाइना চাব যাম ঠিক আছে এবাৰ জুবিন দাৰ কাৰণে মিছন চাইনাৰ কাৰণে এটা ডাঙৰ হাত তালি অসমীয়া সিনেমাৰ কাৰণে থ্যাংক ইউ ভেৰি মাচ লাভ ইউ জালিম ইয়াতে আহি পাইছে দীপলিনা সিদ্ধাৰ্থ গোটেইকেইজনে প্ৰথমবাৰ এক্টিং কৰিছে মোৰ চিনেমাত
সিদ্ধাৰ্থ হৈছে আমাৰ নিপন গোস্বামীৰ পুত্ৰ নিপন দা দীপলিনা ভাল গান গায় প্ৰথমবাৰ ছবিত এক্টিং কৰিছে মোৰ লগত ইয়াংকি তাই মডেলিং কৰে তাই প্ৰথমবাৰ এক্টিং কৰিছে ইয়াত সকলোৰে কাৰণে এটা হাত চাপৰি তেওঁলোকৰ কাৰণে থেংক ইউ চ' 8 তাৰিখে আমি যিহেতু মিছন চাইনা চামেই কোনো আমাক ৰখাব নোৱাৰে আমি আশা কৰিম যে প্ৰত্যেকেই 100বাৰ চোৱাৰ ক্ষেত্ৰত মিছন চাইনা চাবলৈ 3বাৰকৈ যাম আৰু লগত 10 জন লৈ যাম ৰাইট লৈ যাম নে আকৌ এবাৰ আমাৰ সবৰে কাৰণে মিছন 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 চাইনা সবে একেলগে আৰু মোবাইল মাজত টিঙৰ ওপৰত নেটৱৰ্ক নাপায় তথাপি মোবাইলটো উলিয়াব পাৰে তো একেলগে এনেকে দিয়ক মুখত শিকাই থৈ যাওঁনে নিশিছে তাৰ মিনিং হ'ল হু আৰ ইউ তুমি কোন তো নতুন মানুহ যদি কাৰোবাক লগ পোৱা তেতিয়া সুধিবা কি নিশিছে ৰাতি যদি মিছন চাইনা চাই আহোঁতে দেৰি হয় তেতিয়া মাহঁতে যদি দৰ্জা বন্ধ কৰি থয় তেতিয়া দৰ্জা মুখত কবা টাকাই 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 মানে হ'ল খোলা অপেন ভয় নাখাবা মিছন চাইনা আহি আছে তো অহা 8 তাৰিখ আমি সকলো একেলগে আহি আছো সন্মুখত এনেদৰে সকলোকে দেখা পাম মিছন চাইনা থেংক ইউ আকৌ এবাৰ 1 2 3 পিছফালে ভাল পোৱা নাই নেকি এনেই আহিছে যেন পাইছো 1 2 3 আৰু এটা কথা কৈ থওঁ এখন মিছন চাইনা চিনেমাখন কমপ্লিটলি এগেইনষ্ট টেৰৰিজম সন্ত্ৰাসবাদৰ বিৰুদ্ধে বনাইছোঁ মই আৰু সেইকাৰণে টেগলাইনটো দিয়া হৈছে কিল দ্য টেৰৰ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে অসমত চিনেমা কৰা নাই কোনো আজিলৈকে প্ৰথম কৰিছোঁ আৰু বহুত ডিফাৰেণ্ট ধুনীয়া ধুনীয়া লোকেশ্যন আপোনালোকে দেখিবলৈ পাব নৰ্থ ইষ্টৰ কেমেৰা বেলেগ ফ্ৰেমিং দেখিবলৈ পাব ধুনীয়া ধুনীয়া লোকেশ্যনছ ধুনীয়া বেকগ্ৰাউণ্ড মিউজিক ফটোগ্ৰাফী চব ফালৰ পৰা চিনেমাখন বেলেগ কৰিবলৈ চেষ্টা কৰিছোঁ ইউনিক যাতে মাইলষ্টোন হৈ থাকি যায় অসমীয়া ছবিৰ ইতিহাসত আৰু বম্বেটো আমি কাম কৰি থাকোঁতে যাক দেখুৱাইছোঁ মই চিনেমা চবেই কৈছে যে ইটছ ভেৰি ডিফাৰেণ্ট ইটছ ভেৰি ইউনিক আৰু সেইটোৱে মোৰ কনফিডেঞ্চ লেভেলটো বহুত বুষ্ট কৰিলে আৰু আপোনালোকে যদি সকলোৱে মিলি চাই চিনেমাখন তেতিয়া মোৰ কনফিডেঞ্চ আৰু বাঢ়িব তেতিয়া নেক্সট মই ইয়াৰ পাৰ্ট 2 এটা ভাবি থৈছোঁ কৰ্ণেল ৰিটাৰ্ণছ তেতিয়া সেইখনত ধৰিম মই আৰু বহুত ভাল চিনেমা প্লেনিং আছে কেইবাটাও স্ক্ৰিপ্ট মই ইতিমধ্যে কৰি থৈছোঁ এখনৰ পিছত এখন কৰি যাম আপোনালোকৰ হাতত উপহাৰ দিম আপোনালোকে চাই যাব আৰু বহুত কাম কৰিবলগীয়া আছে জীৱনত থেংক ইউ ইমান মানুহ আহিব বুলি ভবা নাছিলো কিন্তু আটাইতকৈ ভাল লাগিছে সেই মানুহকেইটাক দেখি পেলাই সেইফালে আমাৰ চিনেমা ৰিলিজ হৈ আছে মোৰ সিদ্ধাৰ্থ আৰু দীপলিনাৰ আমাৰ সবৰে ডেবিউ হয় মিছন চাইনা আমি বহুত কষ্ট কৰিছো এইখনৰ কাৰণে We die for something. We all are soldiers. যোদ্ধা গুণ্ডা নহয় ঘণ্টা খাটিৰ নকৰোঁ Touch my heart and heal it there. Touch my heart and leave my life. Touch my heart and heal me heartache. Touch my heart and show me another world. Touch my heart.
and feel my heartache. Touch my heart and live my life. Touch my heart and heal my heartache. Touch my heart and show me another world, another world, another world. Touch my heart and live my life. Touch my heart and feel my heartache. Touch my heart and show me another world. Touch my heart and feel my heartache. Touch my heart and live my life. Touch my heart and feel my heartache. Touch my heart and show me another world, another world, another world. দিন ৰাতি জনাব লাগিব আৰু মিছন চাব লাগিব, চুপাহি থব লাগিব। মই সমূহ ৰাইজলৈ মোৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱী আমাৰ আন্তৰিক শুভকামনা জনালো। তোমালোকৰ মৰম, তোমালোকৰ আশীৰ্বাদে চিনেমাখন আৰু ডাঙৰ কৰি তুলিব আৰু ভৱিষ্যতে আৰু ডাঙৰ ডাঙৰ চিনেমা বনাম। এইবাৰ 2 কোটি বনাইছো।